নারদৰ ভক্তি অঞ্জলি ব্যাগত কৰকচোন নাৰাখি কপত সৃষ্টি পালকৰ মনৰ বিমূৰ্খতাৰ কাৰণ। ওঠা দেৱৰী প্ৰভু দেৱৰী প্ৰভু কোৱাচোন দেৱৰী প্ৰভু তোমার মুখেরে শুনো এই বিশ্ব ব্রহ্মাণ্ড আছে নেকি কিবা নবীন সংবাদ? প্ৰভু তুমি এই নিজেই এই সমস্ত সৃষ্টিৰ গৰাকী হৈ এই নিকিন নাৰদক সৃষ্টিৰ সংবাদ সুধি উপহাস নকৰিবা প্ৰভু। উপহাস অ প্ৰভু, যাৰ ইচ্ছাত জল স্থল বায়ু এই ত্ৰিদশ ধাৰা, যাৰ অনুগ্ৰহত